নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াশ্ৰী হাজৰিকা মই আজি প্ৰথমবাৰ লাইভ আহিছো মোৰ এটো বয়স হোৱা নাই মই লাইভ আহিব নালাগে কিন্তু মোৰ এটা ডাঙৰ কথা আছে যোনটো কথা মই আপোনালোকৰ আগত শেয়াৰ কৰিম বুলি লাইভ আহিছো আপোনালোকে মন কৰিছে মই এটা বেকগ্ৰাউণ্ড মিউজিক লগাই থৈছো যাতে আপোনালোকে মোৰ কথাখিনি শুনি বৰ নাখায় মই বহুত সৰু আছিলো 4-5 বছৰ মানৰ আছিলো এদিন মই মোৰ মা দেউতাৰ লগত দিল্লী ফুৰিবলৈ গৈছিলো আমি ৰেল ষ্টেচনতে বহি আছিলো ৰেল আহিবকে এনেতে ৰেলখন আহি পালেহি মই আৰু মোৰ মা ৰেলত গৈ বহিলোগৈ আৰু দেউতাই বস্তু উঠাই আছিলে বা সিদিনাখন কিন্তু ইমান গৰম আছিলে মোৰ ৰেলত বহি বহি ইমান গৰম উঠিলে আকৌ কাষতে আকৌ আইচক্ৰীমৰ দোকান এখনো আছিলে মোৰটো আইচক্ৰীম দোকানখন দেখিটো আইচক্ৰীম খাবলৈ মন গ'ল মই মাক ইমান খুজিলো ইমান কলো কিন্তু নাই মায়ে খাবলৈকে নিদিলে মইও আকৌ কম নাছিলো মই কি কৰিলো জানে মাৰ বেগৰ পৰা মনে মনে 10 টকা এটা উলিয়াই আইচক্ৰীম খাবলৈ গুচি গ'ল আৰু কোনেও গমকে নাপালে মই যেতিয়া আইচক্ৰীম খাই আহি আছিলো তেতিয়া মই দেখিছো যে ৰেলখন লাহে লাহে গৈ আছে মই বহুত চিঞৰিলো বহুত মাতিলো কিন্তু নাই মোৰ মাত কোনেও নুশুনিলে আৰু সেইদিনাখনে মই ৰেল ষ্টেচনত হেৰাই গলো মই বহুত কান্দিলো ক্ষমা কৰিব মই কথাখিনি কওঁতে কান্দোন ওলাই গ'ল মই কান্দি থকা দেখি মোক মানুহ এজনে আহি সুধিলে মাইনা কিয় কান্দিছা মই সকলোবোৰ কথা মানুহজনক কৈ দিলো মানুহজন কিন্তু বৰ ভাল আছিলে মোক মোৰ নিজৰ ছোৱালীৰ দৰে মানুহজনৰ ঘৰলৈ লৈ গ'ল আৰু তুলি তালি ডাঙৰ কৰিলে আজি মই আংকলজনৰ ঘৰতে আছো মই মোৰ মা দেউতাক বিচাৰিবলৈ বহুত ট্ৰাই কৰিলো বহুত বিচাৰিলো কিন্তু মোৰ মা দেউতাক বিচাৰি নাপালো মই এদিন আকৌ গৈছিলো মা দেউতাক বিচাৰি ৰেল ষ্টেচনলৈ নাই মই বিচাৰি নাপালো মোৰ মনটো বৰ বেয়া হৈ গৈছিলে কাষতে চানাৰ দোকান এখন আছিলে আংকলে মোৰ মনটো ভাল লাগিব বুলি অকমান কেঁচা চানা আনি দিলে মই যোনখন কাগজত চানা খাইছিলো সেই কাগজখনত এজনী সৰু ছোৱালীৰ ফটো আছিলে সেই ফটোখন কাৰ জানে এই ফটোখন মোৰ মই যেতিয়া ৰেল ষ্টেচনত হেৰাইছিলো মা দেউতাই পেপাৰত এড দিছিলে মই এই ফটোখন দেখি কেনেকে চিনি পালো জানে এই ফ্ৰকটো দেখি মই এই খবৰটো আংকলজনক দেখুৱালো তাত সকলোবোৰ কথা লিখা আছিলে মোৰ নাম ঠিকনা আৰু এটা ফোন নাম্বাৰো দিয়া আছিলে মই খবৰটো আংকলক দেখুৱালো আংকলজনে ফোন কৰিও চালে কিন্তু নাই ফোনটো সুইচ অফ আছিলে আজি মই মোৰ মা দেউতাক বিচাৰি এই লাইভলৈ আহিছো প্লিজ মোৰ মা দেউতাক বিচাৰিবলৈ সহায় কৰক আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে মই মোৰ মা দেউতাক সোনকালে বিচাৰি পাওঁ